ভূপেন হাজৰিকা আছিল এজন বিশিষ্ট অসমীয়া সংগীত শিল্পী আৰু গীতিকাৰ। তেখেতে অসমীয়াত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ভূপেন হাজৰিকাৰ প্ৰথমটো গীত চনত মুক্তি লাভ কৰে। তেখেতৰ গীতে অসমীয়া লোকৰ অন্তৰত মৰম আৰু সমৰ্থন লাভ কৰিছিল। তেখেতৰ গীত বিবিসুনি পাৰিয়া অসমীয়া জাতীয় সংগীতৰ অংশ। তেওঁৰ চং মোহ মনন অতি বিখ্যাত হৈ পৰিল। তেওঁৰ গীতে অসমীয়া লোকৰ জীৱনলৈ জ্ঞান আৰু অভিজ্ঞতা কঢ়িয়াই আনিছিল। আৱেগিক দৃষ্টিকোণৰ পৰা তেওঁৰ অমীক্ষৰত গীতটি অতি গুৰুত্বপূৰ্ণ। তেওঁৰ প্ৰথম গীতটো চিনেমাত ব্যৱহাৰ কৰা হৈছিল বাহাৰী। তেওঁৰ মহাজাজা খণ্ডন গীতটো অতি বিখ্যাত। তেওঁৰ প্ৰথম চিনেমা সংগীত শ্ৰীমৱাৰ্ডৰ ল ত দিয়া হৈছিল। তেখেতৰ গীত বিনি পৃথ্বীৰ বাবে উৎসৰ্গিত। ভূপেন হাজৰিকাৰ পৰিচয় কেৱল অসমীয়াতে নহয়, বহুৰাজ্যতো উন্মোচিত হৈছে। তেখেতৰ মায়ো মেন্দু বান্দি পিণ্ডা গীতটিয়ে অসমীয়া মানুহৰ আৱেগক গ্ৰাস কৰিছে। তেখেতৰ স্মৃতিত আয়োজন কৰা দম সৰদানলি ত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভিডিঅ' চাই আপোনাৰ কিবা লাভ হৈছে যদি এটা লাইক কৰি দিব আৰু এই চেনেলটো নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব।